জলদি জলদি हम करे टीके हेलो गाइस टीके हियर एंड वेलकम बैक टू माय अनदर न्यू ब्लॉग आई गॉट नोट এটা ভিডিও লৈ ये मुंह से सुपारी निकाल के बात कर रहे बाबा আজি আছে হিলাবাগত ফাংচন তো যাম আপোনালোকক দেখাম ফাংচন আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু আজি আহিব হিলাবাকৰিত আৰুচি চিন্তিয়া আৰু ৰাজা ৰয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক আৰু এতিয়া যাও কিবা কিবি কাম আছে সেইবোৰ সম্পূৰ্ণ কৰোঁ কাম আছে সেইবোৰ সম্পূৰ্ণ কৰি একদম আপোনালোকক লগ পাই আছোঁ পাছত আৰু কামবোৰ সম্পূৰ্ণ কৰোঁ তাৰপিছত গৈ একদম লগ পাম ফাংচন বলক বেছি দেৰি নকৰি ঘৰৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফুল বগি আছোঁ ঘৰৰ পৰা ওলাই গ'লোঁ আৰু এতিয়া গৈ আছোঁ বলক আৰু দুটা লৈ ল'লোঁ মানে বাইকৰ হেণ্ডেলত লগাম আৰু বাইকটো ছাৰ্ভিচিং কৰা নাই বহুত দিন হ'ল এতিয়া যাওঁ বাইকটো ছাৰ্ভিচিং কৰোঁ প্ৰথমতে তাৰপিছত যাম ৰাতি একদম আৰু বাইকৰ ইয়াতে এটা লগাম আৰু সেইপিনে এটা লগাম দুটা লগাম তো বলক এতিয়া বেছি দেৰি নকৰোঁ ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰত যাই মানে ছাৰ্ভিচ চেণ্টাৰ মানে কি বাহিৰতে ছাৰ্ভিচিং কৰিম তো বলক A few moments later. চ' বাইকটো ছাৰ্ভিচিং কৰা আৰম্ভ কৰিলে আৰু এতিয়া ইয়াত অলপ টাইম বহি বাইকটো লৈ একদম ৰাতি লগ পাম আপোনালোকৰ লগত 2000 years later. ফাইনেল ষ্টেজত উঠি গ'লোঁ মানে মই ছিংগাৰ নহয় একচুৱেলি মানে মই আহিলোঁ মানে ভিডিঅ' কৰিম আৰু চাই থাকক চ' এনেকৈ চাই থাকোঁতে প্ৰগ্ৰাম শেষ হৈ গ'ল আৰু মানে ৰাতি 12টাৰ পিছত আৰু পাৰ্মিশ্যন নাই তো এতিয়া ফাংচন শেষ হ'ব চ' ফাংচন শেষ হ'ল আৰু এতিয়া আমি লৈ গৈ আছোঁ মানে আৰু চিডিক লৈ গৈ আছোঁ আৰু চাওক না ভিৰ কিমান ইয়াৰে মাজলৈ লৈ গৈ আছোঁ বলক চ' গাইজ ফাইনেলি আৰু চিডিক লগ পাই গ'ল ইভাগ আছে আৰু চিডি তো ৱেলকাম টু আছাম ইমান ভিৰ লগ পোৱা চান্সে পোৱা নাই তো দিদি কি খবৰ তোমাৰ মোর ভালো মোৰ ভাল খবৰ আর মই সকলোকে ভাল পাই আৰু অসমত আহি কেনে লাগিল মানে অসমত তো বহুত ভাল লাগিছে কেইবাৰ হ'লে এইটো দি অসমত অহা বহুত বার আমি আগে অনেক বছর আগে এসেছি 2018 থেকে আমার আসামে আসা তারপর লকডাউন হয়ে যায় তারপরে আসা হয়নি আবার অনেক বছর পরে আসা তো খুব ভালো লাগলো এত অডিয়েন্স এত ভালোবাসা পেলাম থ্যাংক ইউ সো মাচ আসামের মানুষদেরকে তুমি কি বলতে চাও এটাই বলবো এখানকার মানুষরা খুব মিষ্টি ওদের ভাষাগুলো খুব মিষ্টি আর মই সকলোকে ভাল মই সকলোকে ভাল পাওঁ জয়াই অসম জয়া নেক্সট টাইম শিওর আবার আসতে আসামে লগ পাম টিকে ব্লগস আমার ভাইকে অবশ্যই সাবস্ক্রাইব করে দাও জলদি জলদি থ্যাংক ইউ সো গাইস কালি রাতে আর ভিডিওটো কন্টিনিউ করা নাই নেক্সট ডে সো গাইস আজি ভিডিওটো এখানে যদি ভিডিওটো ভালো লাগে কমেন্ট চ্যানেল সাবস্ক্রাইব করবা তো তেলে দিল টাটা বাই বাই লগ পাম নেক্সট ভিডিওত আৰু ইয়াতে এটা স্ক্ৰিনশ্বট দি আছে চাব পাৰে আপোনালোকে ভিডিওটো চাই কিন্তু সাবস্ক্রাইব নকৰে কিয় সোনকালে সাবস্ক্রাইব কৰক গাইস সোনকালে 3 কি হ'ব সোনকালে সাবস্ক্রাইব কৰি দিয়ক আৰু আজি ভিডিওটো এখানে যদি ভিডিও ভাল পালে লাইক কমেন্ট শেয়ার আৰু একবাৰ কৰি সাবস্ক্রাইব কৰি দিয়ক আপোনালোকে ভিডিও চাই এটা সাবস্ক্ৰাইবে বহুত উৎসাহ জগায় সোনকালে উৎসাহ মোক জগাই দিয়ক আৰু এতিয়াৰ পৰা ৰেগুলাৰ ভিডিও দিম আৰু ইভাগে আমাৰ মা আছে কি খবৰ ইভাগে মা আছে এতিয়া অলপ আহিলোঁ তো আজি কিবা